দূৰ যাব লাগে কি যাব লাগে পইচাই নাই Hello, welcome to my vlog channel. আজি আমি অম্বুবাচী যাই আছো হাই আমি মালিগাঁও ষ্টেচনত আহি আছো আমাৰ কেইটামান লগৰ চলি আহি আছে আজি ৰাতিটো আমি অম্বুবাচীত কাটাম কালি পুৱা আমি যাম ৰাতিটো সব আমি লগৰ চলি এটা অম্বুবাচী থাকিম আপোনালোকে চাওক অম্বুবাচী ৰাতিটো কেনেকৈ কটাও কেনেকৈ কি কৰোঁ কেনেকৈ এনজয় কৰোঁ চাই লওক এতিয়া আমি বৰ্তমান ষ্টেচনত আহি আছোঁ ৰাতি বৰ্তমান 10:30 বাজিব 11টাই বাজে এয়া চাওক এয়া অম্বুবাচী যাই আছোঁ বৰ্তমান আমি দুটাই আছোঁ আৰু আহিছে পুৰা মানে আৰু ৰাতিটো কটাম আৰু মা কামাখ্যা দেৱীৰ চৰণত থাকিম আজি ৰাতিটো চাই লওক আপোনালোকে ভাত খাই আছোঁ বৰ্তমান অম্বুবাচীত ভাত দি আছে এয়া চাওক চব ভাত খাই আছোঁ পুৰা বঢ়িয়াকৈ ফ্ৰীতে দি আছে ভালে হৈছে টেষ্ট হৈছে আঞ্জা মজা লাগছে চব মানুহ ফ্ৰীতে ভাত দি আছে অম্বুবাচীৰ কাৰণে খাই লওক আৰু পেট ভৰে ভাতটো খাই লৈ কিনে আৰু যাওঁ বঢ়িয়া হৈছে কিন্তু ভাত আঞ্জা টেষ্টি হৈছে ফ্ৰেণ্ড আমাৰ গোটেই বন্ধুবিলাক আহি গ'ল চক এইবিলাক খোজকাঢ়ি যায় গে চক বাপৰে বম গেং হৈ উঠিছোঁ আমি কেইটাই কলিতা এইমাহটো আমি চব পিপলি বাৰে উঠা দি আহিছোঁ দেখোঁ বম কেইটা আছোঁ 1 2 3 4 5 6 7 8 9 10 11টা বেলেগ নাই নলবাৰীৰ মাল হয় সব নলবাৰীৰ মাল দে আর দুজন গুনি আহিল ও ভাই কি অখাৱাই ও ভাই দাঁড়ি যাত নাই ও ৰখলি কিয় ইমান অখ চবা নাইবা বাচ্চ উঠা যা নৰুদে ভাই ইমান অখ বাপৰে পেপৰি ভাই আমি কেদাৰনাথত আহি আছো এতিয়া কেদাৰনাথ নহয় কি আছিলে মই বৰ্তমান মেছেজ কৰিছো হোৱাটছএপত বিজ্জতি ইয়াৰ কিবা কওঁচোন তাই কিবা কবি কাবা কিবা কওঁ অভি কব ভাই আপুনি কিবা কৈ দিয়ক অলপ আই লাভ চুম্পু দামী বহুত দাবলা বস্তু বহুত ৰখ চক চক বহুত ৰখ একদম আমাৰ এটা লগ আমি আছে যাইছো। তলতে আছে উঠবা পৰা নাই আমাৰ এটা লগ আছে এইটো আপোনালোকে দেখা পাব চাগে এইটো জুম কৰি দিছোঁ চক এই 6জন দাবলা আমি 5জনে যাইছোঁ ওপৰক আমি টোটেল 11জন আহিছোঁ মোৰ ফুল এনাৰ্জি আছে অঁ ফুল এনাৰ্জি মোৰ চুম্পু মেইন আমাৰ ফুল এনাৰ্জি চুম্পু মেইন আমি হয় দি যাম আমি সদায় মই এডভেঞ্চাৰ জেগা দি যাই বিৰাট ভাল পাওঁ সেইটো ও ভাই ইমান লম্বা চেৰি দে আর উঠবা পৰা নাই ৰ কি লম্বা চেৰি দেখোনে তুই উঠবা পাৰছা যাই থাকা দে আর দে ভাই অকার মই লম্বাটো দিয়েছো দে ও ৰ আউগা কি হৈছে গুৱাহাটীত ভাই কামাখ্যা গেট পালো এইটো এতিয়া আহি আছো কিবাকে চাওক এইটো কামাখ্যা গেট দাউৰো দে কতে অভিৰ মোবাইলটো ল অভিৰ মোবাইল লো মোবাইল এইবিলাক চব আমাৰ মক্কেলবিলাক কুত্তাৰ মতন ঘূৰি আছে
কুত্তাৰ মতন ঘূৰি আছে এতে বহু বাবা আমাৰ জীৱনৰ একমাত্ৰ সান্তনা কিবা পালো নে পুৰা ঠাণ্ডা বতাহ মাৰিছে দেখোন ভাল লাগছে আৰু কেই কিলোমিটাৰ মান যাব লাগিব 2 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ খোজ কাঢ়িব লাগিব পাহাৰ বাগে বাগে দে আৰু অম্বুবাচী দে বনা ওই 1টা বাজি গেল 1:30 বাজিল ইটাকলৈকে অম্বুবাচী মেলা পোৱা নাই এইখিনি কি পাব পালো ইটাও গমে নাপোৱা নাই যাইছে আৰু কিমান দূৰ যাব লাগে কি যাব লাগে এ পইচাই নাই পইচা দিছে মোৰ লগতটো দিছে পইচা দিছে না মোৰ লগত পইচাই নাই মোৰ লগত পইচা দিলাক দে আৰু ৰাতিপুৱাই ঘৰ যাই পাম এতিয়া 2টা বাজে লাহে লাহে विवाह के समय है ना दादा 2টা বাজিল বাপৰে বাপ এতিয়া পোৱাই নাই ভূতনাথ যাইছো ভূতনাথ গ্যাং দে আর তুমি পিছে পিছে নাকি আই থাকা লাহে লাহে বাপরে রাতি কেইটা আছিল এটা ভূতনাথ যাই আছো এতিয়া কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলো সব মন্দিৰ যাই আছো বহুত খোজ কাঢ়িছো ভৰি দিয়ে গৈছে বাপৰে বাপ साढ़े 3टा बजे थोड़ा बढ़िया
चल 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 जय बाबा भूतनाथ मुर्गी राती पहुंची ए भय लगे दे फिरी क्यों गली आगे जाऊंगा भय की करा মেইন জাগাত যাওঁ কি এলা এ সীতা ও ভয় লাগে না শুনে অরিজিনাল খৰি দিয়ে নেকি মানুহ অরিজিনাল মানুহ খৰি দিয়ে এ ভয় লাগে দে बाबा भूतनाथ फाइनली 5টা বাজিল ৰাতিপুৱাই গেল চক পুৰা পোহৰ হৈ গেল পোহৰে পোহৰ সূৰ্য উদয় হৈ গেল আমাৰ লগকেইটাই আগে আগে দৌৰি আছে এতিয়া ঘৰকলৈকে ৰাওনা হৈছোঁ চক পুৰা পোহৰ 5টা বাজি গ'ল তো ৰাতিপুৱা গেল ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ আপোনালোকে ভিডিঅ'টো কামাখ্যা মন্দিৰ আৰু আপোনাৰ কি নাম আছিল ভূতনাথ বাবা ভূতনাথ চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অ'কে বাই থেংকছ